আন আন ঠাইৰ লগতে দৰং জিলাতো আৰম্ভ হ'ল পথ সুৰক্ষা সপ্তাহ। দৰং জিলা পৰিবহণ বিভাগে আজিৰে পৰা 17 তাৰিখলৈ পালন কৰিব পথ সুৰক্ষা সপ্তাহ। সজাগতামূলক এনেধৰণৰ কাৰ্যসূচীয়ে মৃত্যুৰ হাৰ হ্ৰাস হৈছে বুলিও মন্তব্য আগবঢ়াই দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই। এক্সিডেণ্ট 2020 চনত এক্সিডেণ্ট হৈছে দৰং জিলাত 116টা, তাৰে মৃত্যু হৈছে 42 জন আৰু ইনজিয়ৰ্ড হৈছে 94, মানে চিৰিয়াছলি ইনজিয়ৰ্ড হৈছে। ঠিক তেনেকৈ 2021 আহিছে এক্সিডেণ্ট 103টা, মৃত্যু হৈছে 48 জন আৰু ইনজিয়ৰ্ড হৈছে 83। আকৌ 2022 বৰ্তমানলৈকে এক্সিডেণ্ট হৈছে 81, আমাৰ মৃত্যু হৈছে 28 জন আৰু ইনজিয়ৰ্ড। আজি আমাৰ পথ সুৰক্ষা সপ্তাহ আমাৰ আৰম্ভণি হ'ল। আজিৰ পৰা 17 তাৰিখলৈকে সপ্তাহজোৰা কাৰ্যসূচীৰে আমি পথ সুৰক্ষা সপ্তাহ আমি পালন কৰিম। আজি আমাৰ উদ্বোধনী অনুষ্ঠান হৈ গ'ল আৰু এতিয়া এটা বাইক ৰেলীৰ আমি উদ্বোধন কৰিলোঁ। পথ সুৰক্ষা সপ্তাহৰ মূল উদ্দেশ্য হৈছে যাতে পথ সুৰক্ষাৰ নিয়ম নীতিসমূহ যাতে আমি সকলোৱে মানি চলোঁ, দুৰ্ঘটনাৰ যাতে আমি একেবাৰে নাইকিয়া কৰিব পাৰোঁ, কোনো ব্যক্তি যাতে দুৰ্ঘটনাত মৃত্যুৰ মুখত নপৰে তাৰ কাৰণে আমি সকলোকে আমি সজাগ কৰিম। আৰু লগতে আমাৰ বিভাগীয়ভাৱে যিখিনি আমাৰ এনফৰ্চমেণ্ট আমাৰ ড্ৰাইভ কৰি থকা হয় সেইখিনি আমি কৰি আছোঁ। আৰু এইটো আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ 2022ত 2021ৰ তুলনাত আমাৰ মৃত্যুৰ সংখ্যা আমাৰ যথেষ্ট কমিছে। 53% আমাৰ ৰিডাকশ্যন হৈছে ডেথ। 2021ত 97 ফেটালিটিছ আছিলে, 2022ত আমাৰ 45। আমি এইটো চেষ্টা কৰিম যাতে আমাৰ এটাও যাতে দুৰ্ঘটনা নহয়, যে কোনো ব্যক্তি যাতে মৃত্যুৰ মুখত নপৰে তাৰ কাৰণে সেইটো আমি লক্ষ্য হিচাপে লৈছোঁ। গতিকে এই বছৰত আমি আৰু চেষ্টা কৰিম যাতে আমি দুৰ্ঘটনাৰ সংখ্যা কমাব পাৰোঁ আৰু মৃত্যুৰ সংখ্যাও যাতে একেবাৰে নাইকিয়া কৰিব পাৰোঁ। আজিৰ পৰা আমাৰ পথ সুৰক্ষা সপ্তাহ আৰম্ভ হৈছে। গতিকে এই সপ্তাহজোৰা আমাৰ এই কাৰ্যসূচী চলিব। আজি আমি এখন বাইক ৰেলীৰে এই পথ সুৰক্ষা সজাগতা সভা আৰম্ভ কৰিলোঁ আৰু বাইক ৰেলীৰে আমি এখন ৰেলীৰে এই সপ্তাহৰ আৰম্ভণি কৰিলোঁ। গতিকে আমি ইয়াৰ দ্বাৰা জনসাধাৰণক এটাই কথা ক'ব বিচাৰিছোঁ যাতে যান বাহন চলালে সদায় যান বাহনৰ যিখিনি আইন আছে, নিয়ম আছে, সেইখিনি মানি যাতে যান বাহন আইনখন মানি গাড়ীখন চলায় আৰু নিজে দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে আৰু আনকো দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে যাতে, সেইটোৱে আমাৰ আহ্বান থাকিব।